নমস্কাৰ। আজি এটি সৰু প্ৰেৰণাদায়ক কাহিনীৰ জৰিয়তে সঁচা সুখৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এখন গাঁৱৰ এটা মন্দিৰত এজন ব্ৰহ্মচাৰী বাস কৰিছিল। লোভ মোহ সকলো ত্যাগ কৰি নিজৰ ভাৱতে বিভোৰ তেখেতৰ স্বভাৱ আছিল। কেতিয়াবা তেখেতে ইয়াকো ভাবিছিল যে এই পৃথিৱীত আটাইতকৈ সুখী ব্যক্তি কোন আছে। এদিনাখন এজন ধনী ব্যক্তি মন্দিৰ দৰ্শনৰ উদ্দেশ্যে আহিল। তেখেতৰ কাপোৰ কানি অলংকাৰ লিগিৰা বনোৱা আদি দেখি তেখেতকে আটাইতকৈ সুখী ব্যক্তি যেন লাগিল। ব্ৰহ্মচাৰীয়ে সুধিলে। তেতিয়া তেওঁ ক'লে, মইনো ক'ত সুখী? মোৰ বিয়া হোৱা 12 বছৰে হ'ল। এতিয়ালৈ মই সন্তানৰ সুখেই পোৱা নাই। মই এই চিন্তাতে দহিছোঁ যে মোৰ পিছত মোৰ সম্পত্তিৰ মালিক কোন হ'ব? মোৰ বংশক কোনে আগুৱাই নিব? কাষৰ গাঁওখনত এজন বিদ্বান পণ্ডিত থাকে। মোৰ মতে তেখেতেই আটাইতকৈ সুখী ব্যক্তি হ'ব। ব্ৰহ্মচাৰীয়ে এইবাৰ বিদ্বান পণ্ডিতজনক লগ ধৰিলে। পণ্ডিতে ক'লে, মইনো ক'ত সুখী বন্ধু? দিন ৰাতি কষ্ট কৰি যি শিক্ষা অৰ্জন কৰিলোঁ, সেই শিক্ষাৰে মই নিজৰ খাদ্যও যোগাৰ কৰিব নোৱাৰোঁ। পণ্ডিতজনে বেলেগ এখন গাঁৱৰ নাম কৈ ক'লে যে সেইখন গাঁৱত এজন নেতা থাকে। মোৰ মতে তেওঁৱেই আটাইতকৈ সুখী ব্যক্তি হ'ব। ব্ৰহ্মচাৰীয়ে এইবাৰ নেতাৰ ওচৰলৈ গ'ল। নেতাই ক'লে, মই সুখ ক'ৰ পৰা পাম? মোৰ তাত সকলো আছে, কিন্তু মানুহে মোক বহুত নিন্দা কৰে। মই কিবা এটা ভাল কৰিলেও তাতে বেয়াটোৱে বিচাৰি উলিয়ায়, আৰু এইটোৱেই মোৰ সহ্য নহয়। নেতাই ক'লে, এই গাঁওখনৰ পৰা 4খন গাঁও এৰি এটা মন্দিৰত এজন ব্ৰহ্মচাৰী থাকে। মোৰ মতে তেওঁতকৈ সুখী আৰু পৃথিৱীত কোনোৱেই হ'ব নোৱাৰে। ব্ৰহ্মচাৰীয়ে নিজৰে বৰ্ণনা শুনি বহুত লাজ পালে আৰু পুনৰ মন্দিৰলৈ ঘূৰি আহি আগৰ দৰেই সুখেৰে থাকিবলৈ ল'লে। ব্ৰহ্মচাৰীয়ে বুজি পালে যে সঁচা সুখ পাৰ্থিৱ সুখত নাই। এই সুখ কেৱল পাৰ্থিৱ চিন্তাৰ পৰা মুক্ত নিস্বাৰ্থ স্বৰ্গীয় উপাসনাতহে থাকে। সকলো ভৌতিকতা পৰিহাৰ কৰি আত্মিকতা পোৱাই হ'ল সঁচা সুখৰ অনুভূতি। কাহিনীটো ভাল লাগিলে যদি কমেণ্টত জনাব আৰু আপোনালোকৰ সুখৰ সংজ্ঞাৰ বিষয়েও জনাব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ। ধন্যবাদ।